23 জুনতেই প্ৰগতিশীল কবিজনাৰ জন্ম হৈছে। মোৰ সন্মুখে এজন এজনকৈ পাৰ হৈ যায় কিমান মানুহ। প্ৰতিবাৰে সুধিছিলে যে সেই মানুহজন মই দেখিছিলোঁ, মোৰ সতে পৰিচয় তেওঁ কিমান দিনৰ। কিজানিবা বহুদিন পাৰ কৰিলোঁ। মোৰ পৰিফুলৰ মুখলৈ স্বপ্নময়ী সোণালী যেতিয়া গছৰ আৰৈ পাত ৰাখিছিল বসন্তৰ মৃদু বতাহত, তেতিয়া মোৰ কাষলৈ তেওঁ আহিছিল। তেতিয়া মোৰ কাষলৈ তেওঁ আহিছিলে এটা তেজীয়া ঘোঁৰা চকুৰা। সমুন্নত বীৰ বজ্ৰকণ্ঠ বন্দে মাতৰম বন্দে মাতৰম বন্দে মাতৰম। তেওঁ 42 বিপ্লৱী যুৱন আছিল নে তেওঁ? মালৱচীন ইন্দুচীনৰ অৰণ্যাদি বিদ্ৰোহী ফৌজী বন্ধুৰ সতে কদমতে কদম মিলাই পৰাধীন মাতৃভূমিৰ সীমান্তলৈ আগবাঢ়ি অহা কোনোৱে অনাহানি কৰিলে? প্ৰতি মুহূৰ্ততে মৃত্যুৰ সতে মুখামুখি, তথাপিও অবিচল শংকাবিহীন। বন্ধু নে মোৰ? তেওঁ শত্ৰু নে মোৰ? ক'ত লগ পাইছিল সেই মানুহজনক? বেলতলাৰ পথাৰত, কলিকতাৰ ৰাজপথত, উখুলৰ পাহাৰ তুলি, দুৰ্ভেদ্য কাৰা প্ৰাচীনৰ অন্তৰালত ক'ত লগ পাইছিল সেই মানুহজনক? আছিল যে তেওঁ শিল্পী, ঝালঝামেলি, গীত গাই গীতৰ ঘূৰে ঘূৰে নাচে, জনতাৰ প্ৰাণৰ প্ৰাণত লুকাই লুকাই সময়ত দুহাতেই বন্দুক চলায়। হয়তোবা হ'ব তেওঁ অৰ্ধকাল কৃষক সন্তান, 70ৰ দুৰ্ধৰ নক্সাল, অথবা ক্ৰান্তিকালৰ স্বপ্নদেৱী ভুল কোনোৱে মেধাৱী তৰুণ। হ'ব পাৰোনে তেওঁ বুদ্ধিজীৱী আদৰ্শৰ ধাপত সুদ বগা দীঘল পঞ্জাবী পিন্ধে, কোৱাৰীৰ ডাঙৰ খেলি লগাই কথা কয় জনতাৰ ৰাজসভাত ৰজন লগাই। দেখিবলৈ নাজানিলে কিজানিবা এতিয়া ৰাজ পৰিষদ হ'ব, কান্দুলি মাছৰ দৰে সতীৰ্থ বন্ধুৰ সৈতে বাগৰ কলা। এতিয়া ৰাজ পৰিষদ হ'ব সতীৰ্থ বন্ধুৰ সৈতে কান্দুলি মাছৰ দৰে বাগৰ কলা। কোন এজন পাৰ হৈ যায় অনেক মানুহ। প্ৰতিবাৰে সুধিছোঁ নিজকে কোন সেই মানুহজন ক'ত দেখিছিলোঁ, মোৰ সৈতে পৰিচয় কিমান দিন। চকু মেলিলে দেখোঁ এতিয়া অনেক মানুহ মোৰ সন্মুখৰে অহা যোৱা কৰে। কি বিচিত্ৰ মানুহ, মুখত অৰ্থপূৰ্ণ ক্ৰোধ হাঁহি। হয়তোবা কোনোজন উন্মাদ ধৰ্মীয় নেতা, ভেজাল ঔষধৰ ব্যৱসায়ী, বিলাসী অভিনেতা, দুৰ্নীতিপৰায়ণ ৰাজনীতিবিদ, ভূজাতিক বিদেশী কোম্পানীৰ দালাল। আৰু হয়তোবা হ'ব পাৰে ধৰ্মন কামী লুম্পেন চহৰৰ মাতাল। অনেক মানুহ গৃহীত এই মানুহৰ মাজত মই দূৰৈত দেখা পাইছোঁ। মোৰ পিনে আহি আছে, গুণ আহি আছে সেই মানুহজন। ইমান চিনাকি, পাছে পাছে বিৰাট শব্দৰে অৰ্থাহাৰী অনাহাৰী অকুণ্ঠ মানুহ, নিষ্পেষিত জাতিৰ বঞ্চিত মানুহ, বিক্ষুব্ধ নিবনুৱা যুৱক, লক্ষ লক্ষ কৃষক বন্ধুৰ সমুন্নত বীৰ বজ্ৰকণ্ঠ
একজন ডাঙৰ পান এখন ফালিত তৰোৱাল এফাকে বিহুটি এটা মোহন সিংহৰ বেটা আৰু সেয়া বসন্তৰ